গীটাৰখনেই যেন মোৰ প্ৰেয়সী আৰু এয়া মোৰ ফ্ৰেণ্ড চাৰ্কেল ইহঁত আটাইবোৰৰে যে গাৰ্লফ্ৰেণ্ড আছে মোৰ বাহিৰে তেনেতে ফেচবুকটো চাই থাকোঁতে এজনী ধুনীয়া ছোৱালীৰ চকুত পৰিল আৰু মই যে তাইৰ প্ৰফাইলটো দেখি আপ্লুত হৈ গ'ল এতিয়া চাওঁ আহকচোন মোৰ জীৱনত প্ৰেমৰ নৈ বয়নে নবয় ঐ চানা বে কি ধুনীয়া ছোৱালী ভাল লাগিছে বে হেণ্ডেল দিওঁ নেকি দি দে তোৰতো চিংগুলে আছে না দি তাকে দেই তোক এজনী কিমান আৰু গীটাৰখন লৈ কলে গান গাই থাকোঁ তাকে গান নকয় এইজনী বে বে বহুত ধুনীয়া দেখিছোঁ দূৰ নহ'লে ৱাও তাই ৰিকুৱেষ্ট একচেপ্ট কৰিলে বে মেছেজ এটা দিওঁ নে নিদিওঁ মেছেজ দিলে তাৰ তাই ৰিপ্লাই দিব যি হয় হ'ব দিয়ে দিওঁ হেই কি যে সপোনবোৰ দেখোঁ নহয় এনেকৈয়ে যে আমাৰ মাজত ইমান ভাল বন্ধুত্ব কেনেকৈ গঢ়ি উঠিল গমকে নাপালোঁ এতিয়া যে ইজনৰ সিজনৰ মাজত সকলো কথাই শ্বেয়াৰ হয় আজি তাইৰ একো খবৰে নাই এবাৰ কলকে কৰি চাওঁ ৰ হেল্ল' কি কৰি আছা আজি দেখোন এবাৰো খবৰে নাই মোৰ এক্সিডেণ্ট হৈছে কি কেনেকৈ বহুত বেছি দুখ পাইছা নেকি নাই বেছি কোৱা অকণমান দুখ পাইছোঁ ডক্তৰক দেখাইছোঁ ঠিকে আছে দিয়া নহ'লে মেডিচিনখিনি টাইম মতে ল'বা আৰু শুনাচোন অলপ কেয়াৰ ল'বা নিজৰ আবে ভাই কথা এটা হৈছে বে কি কথা সেইদিনা যে ফেচবুকত ছোৱালীজনী দেখালোঁ বহুত ভাল লগা হৈ গৈছে বে কোনোদিনতো লগো পোৱা নাই বা দেখাও নাই বহুত ভাল পাই পেলাইছোঁ বে তাইক বাবা চলি গাৰ্লফ্ৰেণ্ড ল'লি পাৰ্টি লাগে আমাক পাৰ্টি বাৰু পিছতে হ'ব পিছে প্ৰপ'জ দিলি নে নাই এই প্ৰপ'জ কেনেকৈ কৰোঁ তাকেই ভাবি আছোঁ তাই যদি বেয়া পায় আমাৰ বন্ধুত্ব সম্পৰ্ক হেৰাই যায় পইচা এবাৰ কি কয় চাওঁ ৰচোন চা ভাই সময় থাকোঁতে নিজৰ কৰি লৈ এতিয়া নহ'লে বেলেগলৈ গুচি যাব চাবি কিন্তু পিছত পস্তাবি চাওঁ ৰ এইকেইদিনতে কিবা এটা কৰিব পাৰোঁ নেকি প্ৰপ'জ দিওঁ নে নিদিওঁ তাই যদি আৰু বেয়া পায় আমাৰ বন্ধুত্ব সম্পৰ্কটো ভাঙি দিয়ে যি হয় হ'ব কৈয়ে দিওঁ হেল্ল' ঐ শুনাচোন তোমাৰ লগত এটা ডাঙৰ কথা আছিল কি কথা কোৱাচোন মানে ইমান দিনেতো আমি কথা পাতিয়ে আছোঁ ন তুমিও হয়তো মোক বুজিব পাৰিছা যে মই কেনেকুৱা সেইবোৰ বাদ দিয়া কি কথা আছে কোৱা মানে মই তোমাক ভাল পাই পেলাইছোঁ জানা তুমি বাৰু মোক ভাল পাবানে বহুত ভাল পাওঁ তোমাক জানা হয়তো নিজতকৈ বেছি তোমাক ভাল পাওঁ ঐ শুন কিন্তু এটা কথা
তুমি ভাল নাপালেও যেন আমাৰ বন্ধুত্ব সদায় থাকে। ময়ো তোমাক ভাল পাই পেলাইছোঁ। কি সঁচাকে? মই বিশ্বাস কৰিব পৰা নাই জানা। সঁচাকৈ পাগল। I love you. লাভ ইউ টু। দৰে যেন আৰম্ভ হ'ল সিহঁতৰ মাজত প্ৰেম। এতিয়া যেন ইজনে সিজনৰ লগত কথা নাপাতি থাকিবই নোৱাৰে। ঠিক সেই সময়তে সিহঁতৰ জীৱনলৈ নামি আহিলে কাল অমানিকা। সেই দিনটো হ'ল হেল্ল' ধুন, কি কৰি আছা? এনেই আছোঁ গুণ, তুমি? মই গান গাবলৈ যাব লৈছোঁ। ভালকৈ যোৱা গুণ, আৰু মোৰ ফালৰ পৰা বেষ্ট অফ লাক। থেংক ইউ। এতিয়া শুই যোৱা, ৰাতি হ'ল। কালি তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে। গুড নাইট, লাভ ইউ। হ'ব দিয়া, লাভ ইউ, গুড নাইট। তাৰ পাছদিনাখন প্ৰিয়াৰ বাৰ্থডে আছিল। প্ৰবালে জীৱনত প্ৰথম প্ৰিয়াক লগ পাই ছাৰপ্ৰাইজ দিম বুলি সকলো প্লেনিং কৰি থৈছিল। কিন্তু সিহঁতৰ প্ৰেমময় জীৱনত কি সংঘাত হয় চাওঁ আহকচোন। হেল্ল', হেল্ল', কোন? মই ববালৰ বন্ধু। যোৱা ৰাতি সি প্ৰগ্ৰেম মাৰি উভতোতে এক্সিডেণ্ট হয় আমাৰ মাজৰ পৰা চিৰদিনীয়ভাৱে বিদায় ল'লে। নাই, সি মোক অকলশৰে এৰি থৈ যাব নোৱাৰে। নাই তুমি কাষত তথাপিও আছা, কোনেও নাজানে তোমাৰ এই ঠিকনা। ডাৱৰ মাতিলা নানিলা বাৰিষা। এতিয়াও যে মই তাক বহুত বেছি ভাল পাওঁ। তাৰ অনুপস্থিতিটো যেন সি মোৰ ওচৰত সদায় আছে। মোৰ প্ৰেৰণা হয়, সাহস হয়। মই তাক কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু তাক যেতিয়াই বেছিকৈ মনত পৰে, সি গুণগুণোৱা সেই সুৰকেইটি মই আজিও শুনি ৰওঁ।